হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেল আখললৈ। আজি মই বনাবলৈ ওলাইছোঁ তিল দিয়া চিকেন কাৰী। তাৰ কাৰণে আমাক একদম কেইটামান বস্তুৰ প্ৰয়োজন হ'ব। সেই বস্তুকেইটা মই আপোনালোকক প্ৰথমতে দেখাই দিছোঁ। মই চিকেন লৈছোঁ প্ৰায় আধা কেজিমান, আৰু আপোনাৰ লৈছোঁ মই আধা কেজি চিকেনৰ হিচাপত মই লৈছোঁ আপোনাৰ 2 বা 3টা পিঁয়াজ। 3টা পিঁয়াজ লৈছোঁ মই। তাৰপিছত আৰু লৈছোঁ কেইটুকুৰমান আলু কেইটুকুৰমান মাংস দিলে খাবলৈ ভাল লাগে। আৰু আপোনালোকক দৰকাৰ হ'ব অলপমান বিলাহী, 2টা বিলাহী লৈছোঁ। আদা নহৰু অলপমান থেতালি লৈছোঁ, আদা আৰু নহৰু, কেঁচা জলকীয়া কেইটামান। আৰু মছলা হিচাপত মই লৈছোঁ কাশ্মীৰী ৰেড চিলি পাউডাৰ অলপমান, তাৰপিছত জিৰা গুড়া অলপমান, নিমখ, হালধি আৰু ধনিয়া গুড়া। আৰু চবতছে ইম্পৰ্টেণ্ট বস্তুটো হৈছে, যিহেতু আমি তিল দিয়া চিকেন বনাই আছোঁ, গতিকে এইখিনি হৈছে তিল। তিলখিনি মই অকণমান ৰ'ষ্ট কৰি লৈছোঁ। ৰ'ষ্ট কৰি লৈ এইখিনি ঠাণ্ডা হোৱাৰ পিছত আমি মিক্সাৰ গ্ৰাইণ্ডাৰত মাৰি ল'ম। মই আপোনালোকক ৰ'ষ্ট কৰাটো এতিয়া দেখাই দিম বাৰু আপোনালোকক। আৰু তাৰপিছত এইখিনি ঠাণ্ডা হোৱাৰ পিছত মিক্সিত মাৰি লৈ ইয়াৰ পাউডাৰ এটা আমি বনাই ল'ম। গতিকে এতিয়া আহকচোন আমি চিকেনটো বনোৱা আৰম্ভ কৰোঁ। প্ৰায় 2 মিনিটমান সময় এনেকৈ আমি ৰ'ষ্ট কৰাৰ পিছতে আপোনাৰ ফুটিবলৈ আৰম্ভ কৰে। অকণমান টাইম ফুটিলেই তেতিয়া আমি এইখিনি উঠাই দিব পাৰিম, আৰু ঠাণ্ডা হোৱাৰ পিছত আমি এইখিনি মিক্সিত মাৰি গুড়া কৰি ল'ম। প্ৰথমতে আমি কেৰাহীটোত অলপমান মিঠাতেল দি ল'ম। এইখিনি গৰম হোৱাৰ পিছত আমি তাতে তেলখিনিতে অকণমান পাঁচফোৰণ দি ল'ম। কেইটামান দিলেই হ'ল, আৰু কেইটামান দিম আমি গোটা জিৰা। এইখিনি গৰম হোৱাৰ লগে লগে আমি ইয়াতে পিঁয়াজখিনি ধুনীয়াকৈ দি দিম। পিঁয়াজখিনি আমি খুব ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। পিঁয়াজখিনি আমাৰ খুব ধুনীয়াকৈ গল্ডেন ব্ৰাউন হৈ গৈছে। এতিয়া আমি ইয়াতে দি দিম বিলাহীখিনি আৰু কেঁচা জলকীয়া কেইটুকুৰা, আৰু ধুনীয়াকৈ আমি এইখিনি লৰাই দিম। বিলাহীখিনি আমাৰ অলমষ্ট ফ্ৰাই হৈ গৈছে, মানে কোমলি গৈছে। এতিয়া মই চিকেনখিনি ইয়াতে ধুনীয়াকৈ দি দিম। এতিয়া আমি এইটো অলপমান কভাৰ কৰি পেলাই সিজিবলৈ ৰাখি দিম অলপ ল' ফ্লেম। অলপমান ইয়াতে যোনখিনি আলু আমি ফ্ৰাই কৰি ৰাখিছোঁ, এই আলুখিনি আমি ইয়াতে দি দিম। আলুখিনি মই ধুনীয়াকৈ ফ্ৰাই কৰি ৰাখিছিলোঁ, এইখিনি ইয়াতে ধুনীয়াকৈ আলুখিনি দি দিম। আৰু মাংসখিনি ধুনীয়াকৈ এতিয়া লৰাই ল'ম। মাংসখিনি আকৌ অলপ টাইম কভাৰ কৰি সিজিবলৈ আমি ৰাখি দিম। মাংসখিনি আমাৰ ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে। এতিয়া মই ইয়াতে ধুনীয়াকৈ নিমখটো দি দিম মাংসখিনিত, কাৰণ মই নিমখটো আগতে দিয়া নাছিলোঁ। আৰু আপোনাৰ ইয়াত লগতে আমি দি দিম আদা নহৰুখিনি। মাংসটো মই অকণমান সিজি ল'বলৈ দিওঁ, আৰু মোৰ যিহেতু চিকেনখিনি আগতে ব্ৰাইন কৰা থাকে অ'ভাৰনাইট, গতিকে সেইকাৰণে, বা অলপ টাইম ব্ৰাইন কৰা থাকে, নিমখ পানীত ডুবোৱা থাকে, গতিকে মোৰ অলৰেডি চিকেনটোত নিমখ থাকে বুলিয়ে ক'ব পাৰি। তো সেইখিনিয়ে যথেষ্টখিনি মানে নিমখ ৰিলিজ কৰে, গতিকে মই পিছৰ ফালে নিমখটো দিয়াটো বেছি প্ৰিফাৰ কৰোঁ। আৰু আপোনালোকেও চিকেনখিনি বনোৱাৰ আগত ব্ৰাইন কৰি ৰাখিবচোন, তেতিয়া আপোনালোকে তাৰ টেষ্টটো খুব ধুনীয়া পাব, আৰু মাংসখিনি খুব ধুনীয়া সিজিবও আৰু কোমলো হ'ব, আৰু নিমখটো খুব ধুনীয়াকৈ ভিতৰলৈকে সোমাই যাব। নিমখখিনি দিয়াৰ পিছত মই এতিয়া দি দিম আদা নহৰু পেষ্টখিনি। এইখিনি গ'ল নহৰু পেষ্ট, আৰু এইটো গৈছে আদাৰ পেষ্ট। এতিয়া খুব ধুনীয়াকৈ চিকেনখিনি লৰাই ল'ম। আদা নহৰুখিনি দিয়াৰ পিছত অকণমান টাইম ঢাকি পেলাই মই সিজিবলৈ ৰাখি দিম। চিকেনখিনি ধুনীয়াকৈ কভাৰ কৰি অলপ টাইম ফ্ৰাই কৰাৰ পিছত চিকেনখিনি ধুনীয়াকৈ তেলটো এৰি দিছে। এনেকৈ আমি অলপমান লৰাই ধুনীয়াকৈ চিকেনটো ভাজি থাকিম, যেতিয়ালৈকে আমাৰ আদা নহৰুখিনি ধুনীয়াকৈ ফ্ৰাই হৈ নাযায়। কৰি ৰখা তিলখিনি ইয়াতে খুব ধুনীয়াকৈ চবফালে মিলাই পেলাই দি মাংসখিনি লৰাই দিম। এতিয়া মই ইয়াতে তিলখিনি দি দিছোঁ। তিলখিনি দি খুব ধুনীয়াকৈ মাংসখিনি এতিয়া লৰাই দিম। মাংসখিনিত অকণমান ড্ৰাই হৈ গৈছে, মই ইয়াতে অকণমান গৰম পানী দি দিম।
পানীকণ দিয়াৰ লগে লগে মই জুই ফ্লেমটো অলপমান বঢ়াই দিছোঁ আৰু ধুনীয়াকৈ মাংসখিনি মই লৰাই দিছোঁ। তিলখিনি দিয়াৰ পিছত আমি অলপ টাইম মাংসখিনি তিলখিনিতে ফ্ৰাই হ'ব দিম, মানে তিলখিনি ভাজ খাব দিম। মই অকণমান পানী দি দিলোঁ যাতে আপোনাৰ মাংসখিনি তলত লাগি নাযায়, অলপ ড্ৰাই হৈ যোৱাৰ বাবে। আৰু আপোনালোকৰ তাত যদি মাংসখিনি লাগি নাযায় বা মানে মাংসখিনি তেলটো থাকি যায়, তেতিয়াহ'লে আপোনালোকে তিলটো দি ডাইৰেক্টলি ল' ফ্লেমত অলপ টাইম লৰাই দিলেই হ'ল। খালি যদি আপোনালোকে সেইখিনি মুহূৰ্তত অকণমান পানী দিয়ে তিল দিয়াৰ আগত, তেতিয়াহ'লে তিল দিয়াৰ সময়ত ফ্লেমটো আৰু পানী দিয়াৰ সময়ত ফ্লেমটো অলপমান হাই কৰি ৰাখিব। আৰু এতিয়া ধুনীয়াকৈ মাংসখিনি আনকভাৰ্ড কৰি এনেকৈ আমি সিজি থাকিব দিম যেতিয়ালৈকে তিলটোৱে তাৰ নিজৰ ভিতৰৰ তেলখিনি ৰিলিজ কৰি নিদিয়ে বা এৰি নিদিয়ে। চিকেনখিনি দেখিছেনে কি ধুনীয়াকৈ চাইডে চাইডে তেলটো বিৰিঙি উঠিছে। এইটো হৈছে মানে কি আমাৰ যিখিনি তিল আছে তিলখিনিয়ে ধুনীয়াকৈ তেলটো ৰিলিজ কৰি দিছে। এইটো ষ্টেজত আপোনালোকে এনেকুৱাকৈ এইখিনি এনেকৈয়ে ৰাখিব পাৰে বা ইয়াতকৈ যদি আপোনালোকে অকণমান পানী দিওঁ বুলি ভাবে ইয়াতে অকণমান পানী দি পেলাই আৰু অকণমান ইয়াতকৈ পাতলকৈ কাঢ়ি কৰি ৰাখিব পাৰে। কিন্তু এইটো ষ্টেজত যদি আপোনালোকে ৰাখে বা এইটো ষ্টেজত আপোনালোকে খায় তেতিয়াহ'লে বেছি ভাল পাব। গতিকে এইখিনি আৰু অকণমান টাইম সিজিবৰ কাৰণে মই ইয়াতে অলপমান পানী দি দিছোঁ। মই বেছি কাঢ়ি নকৰোঁ বাৰু, মই অলপমান গ্ৰেভিৰ নিচিনাকৈ ৰাখিম, অকণমান সানি সানি ভাতৰ লগত খাব পৰা হিচাপত। গতিকে খালি এটাই কথা আৰু আপোনাৰ তিলৰ কাৰী আপোনালোকে যেতিয়া বনাব তেতিয়া কেৰাহীটো খুবেই লেতেৰা হ'ব দেখিবলৈ, কিন্তু একো অসুবিধা নাই, ধুই দিলে ধুনীয়াকৈ আকৌ চাফা হৈ যাব। আৰু মই এতিয়া ধুনীয়াকৈ পানী অকণমান দি ধুনীয়াকৈ এইখিনি মই অলপমান সিজিবলৈ ৰাখি দিম। আৰু তিলটো প্ৰথমতে দিওঁতেনে কালাৰটো পূৰা ভালদৰে ফুটি নুঠিব দেই, অলপ টাইম আপোনালোকে ফ্ৰাই কৰাৰ পিছতহে কালাৰটো আপোনাৰ মানে তাৰ ফুটি উঠিব। আৰু আমাৰ চিকেনখিনি ডান। এতিয়া মই এইখিনি বাতিত উলিয়াই ল'ম, উলিয়াই লৈ পেলাই মই আপোনালোকক দেখাই আছোঁ। চিকেনখিনি আমাৰ ধুনীয়াকৈ হৈ গৈছে, চাওকচোন চিকেনখিনি কিমান ধুনীয়া হৈছে। এইটো হৈছিলে আজি আমাৰ ৰেচিপি তিল দিয়া চিকেন কাৰী। কাৰী নহয় আৰু গ্ৰেভি বা চিকেন কাৰী বুলিও ক'ব পাৰে। তাৰপিছত আৰু এইটো মই ধুনীয়াকৈ ছাৰ্ভ কৰি বাউলত দি দিছোঁ। গতিকে আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টো চাই ভাল পালে। ভিডিঅ'টোক সময় দিয়াৰ বাবে আমি আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। আপোনালোকৰ দিনটো শুভ হওক। ষ্টে ছেফ, ষ্টে ষ্ট্ৰং।